নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজিৰ ভিডিঅ'টো ভোগালী মেলাৰ পৰাই আৰম্ভ কৰিছোঁ। ভোগালী মেলা মানে আমাৰ ইয়াতে বকত বিহুৰ আগত ভোগালী মেলা পতা হয়তো ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে হয়তো ভাবিছে মই এনেকৈ মেখেলা চাদৰ কিয় পিন্ধি আহিছোঁ, কাৰণ আমি ইয়াতে দোকান দিছোঁ আৰু আজি হৈছে প্ৰথম দিন। আৰু এয়া হৈছে আমাৰ দোকানখন, আৰু দোকানখন দিছোঁ মই আৰু মোৰ বান্ধৱী তৰালি। আৰু এই ভোগালী মেলাখন হ'ব 5 দিন, আৰু আপোনালোকক দেখাই যাম কি পাৰোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু আপোনালোকক দোকানখন অলপ আগৰ পৰা দেখাই দিছোঁ। আজি প্ৰথম দিন যিহেতুকে তো বেছি বস্তু ওলোৱা নাই। প্ৰথম দিনটোত বিশেষ একো নাছিল বাবে ভিডিঅ' কৰা নহ'ল, আৰু আজি হৈছে নেক্সট ডে মানে দ্বিতীয় দিন। আৰু গোটেই পৰিৱেশটো এবাৰ চাই লওক। আৰু সেইফালে হাঁহ খেল চলি আছে। খেলিব কিন্তু যোৱা নাই, মানে দোকানত আছোঁ, মানুহ আহি থাকে তো খেলিব যোৱা নাই। আৰু এয়া হৈছে আমাৰ দোকানখন। দোকানৰ ব্যস্ততাৰ মাজতো হাঁহ খেল চাব নহাকৈ থাকিব নোৱাৰিলোঁ, তো চাব আহিলোঁ আৰু ভাবিছোঁ নিজেও খেলিম বুলি, কি হয়। আৰু এইফালে মই হাঁহ খেল খেলি আছোঁ, আপোনালোকে হয়তো চাই গমে পাইছে। আৰু আমাৰ এতিয়া বিক্ৰী বাৰ্তা চলি আছে, বহুত সময়ৰ পিছত লগ পালোঁ। মানে দোকান যিহেতুকে দি আছোঁ, সেইকাৰণে ভিডিঅ' কৰিব পৰা নাই, কাৰণ মানুহ আহি আছে। আৰু এয়া এইফালে ডেন্স চলি আছে, মানে আজি আছে একক আধুনিক নৃত্য প্ৰতিযোগিতা। ভাবিছিলোঁ ময়ো ডেন্স কৰিম বুলি, কিন্তু মোৰ নহ'ল, কাৰণ দোকানত থাকিব লগা হ'ল। আৰু এয়া চাওক, এতিয়া মানুহ লাহে লাহে মানুহ হ'ব ধৰিছে। ভিডিঅ'টো বেছি দীঘলীয়া কৰিব নোৱাৰিলোঁ, যিখিনি পাৰিলোঁ আপোনালোকক দেখালোঁ। আৰু মই 3 দিনৰ ভিডিঅ'হে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ, কিন্তু 2 দিন থাকিয়ে গ'ল। আৰু সঁচাকৈয়ে এই 5 দিন দোকান দি বহুত বেছিয়ে ভাল লাগিলে, আৰু এটা অভিজ্ঞতাও হ'ল। কষ্ট হৈছে, তথাপিতো ভাল লাগিছে। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো অল কৰি ল'ব, যাতে মই নতুন নতুন ভিডিঅ' দি থাকিলে আপোনালোকে পাই থাকে।